बुलाते हैं, इसका मतलब ये है हम लोग ईच अदर आमी एजन आंजनो ऑलरेडी आमी रेस्पेक्ट करो, ऑनर करो और हम लोग केयर भी करते हैं और हम लोग शेयर भी करते हैं प्रॉब्लम को। ऐसा नहीं कि आदिवासी साहित्य सभा का बात किसी और से शेयर नहीं करते, हम लोग शेयर भी करते हैं ईच अदर, हम लोग केयर भी करते हैं, शेयर भी करते हैं, ऑनर भी करते हैं, एक दूसरे को समझते भी है। तो अभी एक साथ हम लोग को आगे बढ़ना है। All dignitaries on the dais and ladies and gentlemen, हमारा मार्गदर्शक, हमारा holistic guide, श्री प्रोफेसर नोटसी प्रोफेसर रमेश भरद्वाजी दास गांधी हिंदुस्तानी साहित्य सभा और ऑल बोडो स्टूडेंट यूनियन और बड़ो साहित्य सभार उद्योगत विशेषक आज ये गुरुत्वपूर्ण आलोचना जोकालिर पराय आमार ये गुरुत्वपूर्ण आलोचना होइसे प्रत्येकटा जाति जनगोष्ठी जी आमार बीटीआर विजन डकुमेंट जेतु कलाकृष्टि संस्कृति भाषा पर्यायলৈ जेतु आलोचना होइसे विशेषक आमी खुबই आनंदित होइছো बर्मन मानदाई जनगोष्ठी और बर्मन मानदाई जनगोष्ठी अति पिछपरा जनगोष्ठी और ये जनगोष्ठी आमी विभिन्न प्रांत बसबास करूँ और विशेषक बर्मन मानदाई जनगोष्ठी आमी आमार जेतु जातीय उत्सव जेतु आमार कय बुद्धाय मेदाई पूजा और ये बुद्धाय मेदाई पूजा आमी पुह माहर 27 तारिखे आमी उद्यापन करूँ और विशेषक आमार जेतु भाषा जेतु थार भाषा जेतु मानदाई भाषा এই ভাষা আমি আমার পূজা যেটো আমার বুদ্ধায় মেদাই পূজা কৰো সেই পূজাত আমি আমার ভাষা দি আমি মানে পূজা কৰো যেনে চিগা মাথা চিগা বিচ্ছা চিগা অগবদ রায়রান্দি দে তো ঠিক তেনেকুৱা আমার ভাষা এই ভাষাৰে আমি আমার পূজা কৰো আৰু এই জনগোষ্ঠীটো বিভিন্ন লাঞ্ছিত বঞ্চিত হৈ এই জনগোষ্ঠীটো আমি বিভিন্ন অঞ্চলত বসবাস কৰি আছো আৰু আমাৰ জনগোষ্ঠীটোৰ বিশেষকৈ আমাৰ সাৰ্টিফিকেটৰ সমস্যা যেনে আমাৰ সাৰ্টিফিকেট কাৰ্ড সাৰ্টিফিকেট নোহোৱাৰ কাৰণে আজি আমি কি হৈছে স্কলাৰশ্বিপৰ পৰা বঞ্চিত যেনে আজি স্কলাৰশ্বিপৰ পৰা বঞ্চিত আৰু বিভিন্ন চাকৰি বাকৰিৰ পৰা বঞ্চিত আৰু আমাৰ এই জনগোষ্ঠীটো সৰু জনগোষ্ঠী বুলি ক'ব লাগিব তো বিশেষকৈ আজি সময়ৰ প্ৰতি যেহেতু সময়ৰ অভাৱ তো মই আমার যিখিনি দাবী আছিল এই দাবীটো হল আমার এই সার্টিফিকেটৰ সমস্যা জাতীয় প্ৰমাণপত্ৰৰ সমস্যা আৰু আমাৰ সকলো জাতি জনগোষ্ঠীৰ দৰে বৰ্মন মানদাই জনগোষ্ঠীটোৰ যেহেতু আমাৰ মানে কোনো নমিনেট এমচিএলও নাই জিএমও নাই তো ঠিক তেনেকুৱা ৰাজনৈতিকভাৱে মানে কোনো আমাৰ এমচিএল এজন ইএমও নাই অথবা আমাৰ এজন চেয়াৰমেনো নাই চেয়াৰমেনটো দূৰৰ কথা আমাৰ এজন মেম্বাৰে নাই তো ঠিক তেনেকুৱা আমাৰ জনগোষ্ঠীটো আমি মানে জনগোষ্ঠীটো চোৱাচিতাৰ ক্ষেত্ৰত আমি এজন নমিনেট এমচিএল দাবী জনাইছো যাতে এই জনগোষ্ঠীটো নমিনেট এমচিএল দ্বাৰাই যাতে আমাৰ এই জনগোষ্ঠীটো যিকোনো ক্ষেত্ৰত যাতে আমি আগবঢ়াই লৈ যাব পাৰো তো আৰু বহুকেইটা মানে দাবী আছিলে কম বিশেষকৈ আজি সময়ৰ প্ৰতি লক্ষ্য ৰাখি মই বেছি দীঘলীয়া কৰিব বিচৰা নাই এইখিনিকৈ মোৰ সমবক্তব্য সামৰিছো নমস্কাৰ খুলুমবাই সাম্মাসি কাৰ্যসূচী আমি বাহৰ পাতিছোঁ দিল্লীত 29 আৰু 30 আমি বৰ্মন মানদাই জনগোষ্ঠী আমি দাবী জনাইছোঁ বিটিআৰ চৰকাৰ আৰু অসম চৰকাৰ তথা দিল্লী চৰকাৰক যাতে আমাৰ জনগোষ্ঠীটোৰ প্ৰতি লক্ষ্য ৰাখি যেটো আমাৰ সাৰ্টিফিকেটৰ ক্ষেত্ৰত যেটো সমস্যা হৈ আছে এই সমস্যা যাতে সমাধান কৰে এক নম্বৰ আমাৰ দাবী আছিল দুই নম্বৰ দাবী আমাৰ মানে বৰ্মন মানদাই জনগোষ্ঠীটো অতি পিছপৰা জনগোষ্ঠী আৰু এই জনগোষ্ঠীটোৰ ক্ষেত্ৰত আজি আমাৰ নমিনেট এমচিএল নাই আমি দাবী জনাইছোঁ যাতে নমিনেট এমচিএল দিয়াৰ মানে ক্ষেত্ৰত যাতে মানে যিকোনো আমাৰ
জনগোষ্ঠীটো ডেভেলপৰ ক্ষেত্ৰত যাতে নমিনেট MCLA দিয়াৰ মানে ব্যৱস্থা কৰে আৰু আমাৰ দাবী আছিলে যাতে প্ৰত্যেকটা জাতি জনগোষ্ঠীৰ যিখিনি আমাৰ শিক্ষিত নিবনুৱা ল'ৰা ছোৱালীসকলক আছে তেওঁলোকক যাতে কৰ্মসংস্থাপন দিয়াৰ ব্যৱস্থা কৰে আৰু ভাষা কালচাৰৰ ক্ষেত্ৰত আমি বৰ্মন মাণ্ডাই জনগোষ্ঠী হিচাপে ষ্টুডেণ্ট ইউনিয়নে কাম কৰি আছোঁ আৰু আগন্তুক দিনবিলাকত কাম কৰি যাম অনাগত দিনবিলাকত কাম কৰি যাম আৰু BTR চৰকাৰক আজি যেটো আমি মানে দিল্লীত যেটো বাহৰ পাতিছোঁ একমাত্ৰ আমাৰ সন্মানীয় BTR প্ৰমোদ বড়ো ডাঙৰীয়াক আমি ধন্যবাদ জনাব লাগিব আৰু আমাৰ সন্মানীয় BTR স্পিকাৰ কাতিৰাম বড়ো ছাৰক আমি ধন্যবাদ জনাব লাগিব কাৰণ আজি আমি ছাৰৰ কাৰণে আজি আমি দিল্লী বাহৰ পাতিব লগা হৈছে আৰু যাৰ কাৰণে আজি আমি দিল্লীত আহিছোঁ আৰু আমাৰ জনগোষ্ঠীটোৰ কাৰণে বৰ্মন মাণ্ডাই জনগোষ্ঠীটোৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ যাতে দিল্লী সকলো যাতে মানে আমাৰ অসম চৰকাৰ তথা BTR চৰকাৰ আৰু যাতে দিল্লী চৰকাৰে যাতে আমাৰ অতি শীঘ্ৰে যাতে সমস্যা সমাধান কৰে তাৰ বাবে আমি অনুৰোধ জনাইছোঁ